হস্ত অনুসূচিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ভূমাফিয়া গ্ৰেপ্তাৰ কৰাক লৈ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া। কাৰ্বি আংলং জিলাৰ ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। যোৱাকালি অসম চৰকাৰে ভূমাফিয়াৰ বিৰুদ্ধে অভিযান চলায় আৰু মাটিৰ দালালি কৰাৰ অভিযোগত সমগ্ৰ অসমতে ৭০০তকৈও অধিক ভূমাফিয়াক আটক কৰে। আটকাধীন ভূমাফিয়াসকলৰ ভিতৰত ৫জন হস্ত অনুসূচিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ হয় আৰু সেই ৫জনক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছে। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থেক ৰামচাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে অসম চৰকাৰে হস্ত অনুসূচিত কাৰ্বি আংলং বা পশ্চিম কাৰ্বি আংলং জিলাৰ ভূমাফিয়াসকলক গ্ৰেপ্তাৰ কৰিবলৈ হলে জিলা সাহিত্য শাখিত পৰিষদৰ অনুমতি লৈছিল নেকি? হস্ত অনুসূচিত কাৰ্বি আংলঙৰ নিয়মতে জিলা সাহিত্য শাখিত পৰিষদৰ অধীনৰ যিকোনো কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ হলে পৰিষদে ল'ব। গতিকে সাহিত্য শাখিত পৰিষদে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, অন্যথা জিলা কংগ্ৰেছে বিৰোধিতা কৰিব। ষ্টেট গভৰ্ণমেণ্ট বিজেপি চৰকাৰো এইটো জানিব লাগে। গতিকে আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে। যদি এৰেষ্ট কৰিব লাগে তেনেহ'লে ইয়াৰ অট'নমাছ কাউন্সিলৰ আণ্ডাৰত পৰা ইয়াত আমাৰ গোটেই ছেক্ৰেটাৰী আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, গোটেই আৰু EM আছে, CM সকলে এইসকলে তদন্ত কৰক, ইহঁতৰ দ্বাৰাই প্ৰচেছটো কৰা হওক, তেতিয়া আমি মানিম। কিন্তু যে আমি এই 6 শিডিউল এৰিয়াত আমাৰ বৰ্তমান যিটো বিজেপি চৰকাৰে যিটো চাকৰিসকলক হাত দিলে সেইটো আমি কংগ্ৰেছৰ পৰা এইটো বিৰোধী জোতাম। কাৰণ ইয়াত 6 শিডিউল কাউন্সিলত য'তে ত'তে এই বিজেপি চৰকাৰে হাত দিব নালাগে। বাইক আৰু কাৰৰ মাজত সংঘৰ্ষ। নম্বৰবিহীন বাইক এখনে তীব্ৰ বেগত আহি ৰৈ থকা কাৰ এখনত পাছফালৰ পৰা খুন্দা মাৰে। বাইকখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী মতে যোৱা নিশা প্ৰায় ৮মান বজাত ফুলনি বজাৰৰ মাজমজিয়াত ৰৈ থকা AS09G 8480 নম্বৰৰ এখন মাৰুতি চুজুকি কাৰত নম্বৰবিহীন তীব্ৰবেগী বাইক এখনে আহি পাছফালৰ পৰা পচন্দ জোৰেৰে খুন্দা মাৰে। উক্ত বাইকখনত 2জন আৰোহী আছিল বুলি জানিব পৰা গৈছে। 2 বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে। ইতিমধ্যে 2 বাইক আৰোহীক বকলীয়া সামৰিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ক'ৰ পৰা আহিছিলে আপোনালোকে? বকলীয়াৰ পৰা আহিছে। বকলীয়াৰ পৰা আহি আছিলে। ক'ত যাব ওলাইছিলে? লংলছ। আমাৰ ঘৰটো লংলছ। লংলছ ন? কি আপোনালোকৰ? চামেলাংছৰ পৰা মিজোৰাম হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। বাইকত 2জন আছিলে। গাড়ীখন দেখা পোৱা নাছিলে আপোনালোকে? আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।